হেল্ল' বন্ধুসকল, AK সমাধান ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আমাৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমখন লেছন এই লেটাৰ টু গডৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিবিলাক আমাৰ আগন্তুক SSLC 2023ত অহাৰ চান্স আছে। তো আপোনালোকে অলপ মন দি ভিডিঅ'টো শেষলৈ চাব, আশা কৰি আপোনালোকে উপকৃত হ'ব। তো বলক আৰু পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম প্ৰশ্নত দিয়া হৈছে লেঞ্চো ৱাজ এন অক্স অফ এ মেন, ইট মিনছ, অৰ্থাৎ লেঞ্চত ইয়াক এটা এনিমেলৰ লগত অক্সৰ লগত তুলনা কৰা হৈছে। এইটোৰ অৰ্থটো কি? অপশ্যন এ দিয়া হৈছে হি লুকড লাইক এ মেন, তেওঁ অক্সৰ নিচিনা দেখিবলৈ আছিল। অপশ্যন বি হি হেড দ্য হেড অফ এন অক্স, তেওঁৰ ওচৰত এটা অক্সৰ হেড আছিল, মূৰ আছিল। অপশ্যন চি দিয়া হৈছে হি ৱাজ ৱৰ্কিং লাইক এনিমেল ইন দ্য ফিল্ড, তেওঁ পশুৰ নিচিনা খাটিছিল পথাৰত। আৰু অপশ্যন ডি দিয়া হৈছে হি ৱাজ ভেৰি চিম্পল লাইক এন অক্স। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি, হি ৱাজ ৱৰ্কিং লাইক এনিমেল ইন দ্য ফিল্ড, অৰ্থাৎ তেওঁ পথাৰত বহুত খাটিছিল, তেওঁ বহুত পৰিশ্ৰমী আছিল। আমাৰ দ্বিতীয় নম্বৰ প্ৰশ্ন, হু ইজ দ্য অথৰ অফ দ্য লেছন এ লেটাৰ টু গড। এই প্ৰশ্নটো সঁচাকৈ বহুতেই গুৰুত্বপূৰ্ণ, আপোনালোকে এইটো মিছ নকৰিব। ইয়াত অপশ্যনত দিছে এই লেটাৰ টু গডৰ কবিৰ নাম কোন, কবি কোন, লিখক কোন। ইয়াত অপশ্যন এ GL ফুৱেণ্টছ, অপশ্যন বি জেন অষ্টেন, অপশ্যন চি ৰবাৰ্ট ফ্ৰষ্ট এণ্ড অপশ্যন ডি জন কিটছ। আৰু আপোনালোকে জানে ইয়াৰ সঠিক উত্তৰ হৈছে GL ফুৱেণ্টছ, অৰ্থাৎ GL ফুৱেণ্টছেই এই লেটাৰ টু গডটো লিখিছিল। তো আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে লেঞ্চো বিকাম ডেছ ৱেন হি কাউণ্টেড মানি, অৰ্থাৎ লেঞ্চে যেতিয়া পইচাটো কাউণ্ট কৰিছিল তেতিয়া তেওঁৰ অনুভূতি কেনেকুৱা আছিল। তো ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে হি আপছেট, অপশ্যন বিত এংগ্ৰি, অপশ্যন চি ছাৰপ্ৰাইজড আৰু অপশ্যন ডি দিয়া হৈছে অৰিড। আপোনালোকে জানে যেতিয়া তেওঁ কাউণ্ট কৰিছিল তেওঁ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, তেওঁ ৰাগ হৈছিল, এংগ্ৰি হৈছিল, তো তেওঁ খং কৰিছিল, সেইটো হৈছে সঠিক উত্তৰ। তো আমাৰ পৰৱৰ্তী প্ৰশ্ন, ৱেৰ ৱাজ লেঞ্চো হাউচ ছিটুৱেটেড, অৰ্থাৎ লেঞ্চৰ হাউচ ক'ত অৱস্থিত আছিল। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অপশ্যন এ দিয়া হৈছে বটম অফ দ্য হিল, অপশ্যন বি টপ অফ দ্য হিল, অপশ্যন চি টপ অফ এ প্লেটু আৰু অপশ্যন ডি ইন এ চিটি। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি টপ অফ দ্য হিল। তো বলক আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। আমাৰ পৰৱৰ্তী 5 নম্বৰ প্ৰশ্নটো হৈছে লেঞ্চো বিগান টু ৰাইট দ্য ফাৰ্ষ্ট লেটাৰ টু গড অন এ ছানডে। অপশ্যন এত মৰ্ণিং, অপশ্যন বি আফটাৰনুন, অপশ্যন চি ইভিনিং এণ্ড অপশ্যন ডি নাইট। অৰ্থাৎ লেঞ্চই তেতিয়া তেওঁৰ প্ৰথম লেটাৰটো লিখিছিল ছানডে। তো ইয়াৰ সঠিক উত্তৰটো হৈছে মৰ্ণিং, অৰ্থাৎ তেওঁ ছানডে মৰ্ণিঙত সেই লেটাৰটো লিখিছিল, প্ৰথম লেটাৰটো। আমাৰ পৰৱৰ্তী আৰু 6 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ডিড লেঞ্চো হোপ ফৰ, লেঞ্চো কি আশা কৰিছিল। তো ইয়াত অপশ্যন দিয়া হৈছে এ শ্বাৱাৰ অফ ৰেইন, এজাক বৰষুণ, অপশ্যন বি এ স্ন'ফল, এটা স্ন'ফল, অপশ্যন চি ষ্ট্ৰং ৱাইণ্ড, গধুৰ হাৱা, আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়, নন অফ দ্য এবভ। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে এই শ্বাৱাৰ অফ ৰেইন, এজাক বৰষুণ তেওঁ চাইছিল, কিয়নো তেওঁৰ পথাৰত বৰষুণ বহুত প্ৰয়োজন আছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে লেঞ্চো ৰিকুৱেষ্ট গড ফৰ মানিটাৰী হেল্প অফ এ 100 pesos ইন অৰ্ডাৰ টু, তেওঁ কিহৰ বাবে গডৰ পৰা আৰ্থিক সহায় বিচাৰিছিল। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াত 1 নম্বৰত দিয়া হৈছে শ্ব' হিজ ফিল্ড এগেইন, অপশ্যন বি ৰিভিল্ড হিজ হাউচ, অপশ্যন চি লাইফ এণ্ড অপশ্যন ডি শ্ব' হিজ ফিল্ড এণ্ড লাইফ। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি শ্ব' হিজ ফিল্ড এণ্ড লাইফ। অপশ্যন ডি দিয়া হৈছে ৱেৰ ডিড লেঞ্চো এক্সপেক্ট দ্য ডাউনপ'ৰ কাম ফ্ৰম, অৰ্থাৎ ডাউনপ'ৰ কোনফালৰ পৰা আহিবলৈ তেওঁ আশা কৰিছিল। অপশ্যন এ দিয়া হৈছে নৰ্থ, অপশ্যন বি নৰ্থ ইষ্ট, অপশ্যন চি ছাউথ ৱেষ্ট আৰু অপশ্যন
ডি নৰ্থ ৱেষ্ট আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি নৰ্থ ইষ্ট। আমাৰ পৰৱৰ্তী আৰু নৱম প্ৰশ্নটো হৈছে ইন হিজ ছেকেণ্ড লেটাৰ লেঞ্চো ৰিকুৱেষ্টেড গড টু চেণ্ড হিম ডেছ পিচছ। অপশ্যন এত দিয়া হৈছে 100 পিচছ, অপশ্যন বি 70, অপশ্যন চি 30 আৰু অপশ্যন ডি 40। আৰু আমি সকলোৱে জানো যে তেওঁ আৰু 30 পিচছৰ বাবে আপিল কৰিছিল আৰু গডক ছেকেণ্ড লেটাৰ পঠাইছিল। তো সঠিক উত্তৰটো অপশ্যন চি 30। পৰৱৰ্তী আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ডিড লেঞ্চো কম্পেয়াৰ দ্য লাৰ্জ ৰেইন ড্ৰপ উইথ। মানে আমাৰ যে ৰেইন ড্ৰপবিলাক আছিল লাৰ্জ ৰেইন ড্ৰপছ, ইয়াত কিহৰ লগত তুলনা কৰিছিল লেঞ্চই। তো ইয়াৰ সঠিক উত্তৰটো আপোনালোকে নিশ্চয় গম পাইছে। অপশ্যন এত দিয়া হৈছে চিলভাৰ কইন, অপশ্যন বি পিয়ৰলেছ, অপশ্যন চি ডায়মণ্ড এণ্ড অপশ্যন ডি নিউ কইনছ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হুইচ ক্ৰপ ৱাজ গ্ৰ'য়িং অন লেঞ্চ'ছ ফিল্ড। অপশ্যন এ কৰ্ণ, অপশ্যন বি বাৰ্লি, অপশ্যন চি ৰাইচ এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে কৰ্ণ। তো বলক আমাৰ পৰৱৰ্তী প্ৰশ্ন 12 নম্বৰ প্ৰশ্নটো হৈছে লেঞ্চো দ্য হিৰো অফ এ লেটাৰ টু গড ইজ এ টিচাৰ, ফাৰ্মাৰ, বিজনেছমেন অৰ প্ৰিষ্ট। এইটোতো আপোনালোকে সকলোৱে জানে লেঞ্চো এজন ফাৰ্মাৰ আছিল। তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। তো বলক আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হোৱাট ডেষ্ট্ৰয়েড লেঞ্চ'ছ ফিল্ড। লেঞ্চ'ছ ফিল্ডক লেঞ্চৰ যি পথাৰ আছিল তাক কিহত ধ্বংস কৰিছিল। অপশ্যন এ হেভি ৰেইনফল, অপশ্যন বি হেইল ষ্ট্ৰম, অপশ্যন চি লেণ্ডশ্লাইড, অপশ্যন চি লেণ্ডশ্লাইড আৰু অপশ্যন ডি ফ্লাড। আৰু এটা সঠিক উত্তৰটো হৈছে অপশ্যন বি হেইল ষ্ট্ৰম। তো বলক আমাৰ পৰৱৰ্তী আৰু 14 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন। অপশ্যন এ সল্ট, অপশ্যন বি লককাষ্ট, অপশ্যন চি চুগাৰ এণ্ড অপশ্যন ডি আইচ। আৰু সঠিক উত্তৰটো হৈছে আপোনালোকে সকলোৱে জানে সল্ট, অৰ্থাৎ তেওঁৰ পথাৰটো একেবাৰে সল্টৰ নিচিনা হৈ গৈছিল। আমাৰ পৰৱৰ্তী আৰু 15 নম্বৰ প্ৰশ্নটো হৈছে দ্য পোষ্টমাষ্টাৰ চেণ্ড এ ছাম অফ 70 পিচছ টু লেঞ্চো ফৰ ডেছ। পোষ্টমাষ্টাৰে যি 70 পিচছ পঠাইছিল সেইটো কিহৰ বাবে। অপশ্যন এ ৰিবিল্ডিং হিজ হাউচ এণ্ড ফাৰ্ম। লেঞ্চৰ যি ফাৰ্ম আৰু হাউচ আছিল তাক ৰিবিল্ড কৰাৰ বাবে, মানে পুনৰ নিৰ্মাণৰ বাবে। অপশ্যন বি শ্বয়িং হিজ ফিল্ড এগেইন, তেওঁৰ ফিল্ডখন ভালকৈ ঠিক কৰিবৰ বাবে। অপশ্যন চি বাইং ফুড গ্ৰেইন ফৰ হিজ ফেমিলি, অৰ্থাৎ খাদ্য যোগান ধৰাৰ বাবে ফেমিলিৰ। আৰু অপশ্যন ডি নট চেকিং লেঞ্চছ ফেইথ ইন গড, অৰ্থাৎ ভগৱানৰ প্ৰতি যি লেঞ্চৰ বিশ্বাস আছিল সেই বিশ্বাসটো অটুট থকাৰ বাবে। তো অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ভগৱানৰ প্ৰতি লেঞ্চৰ বিশ্বাস অটুট ৰাখিবলৈ পোষ্টমাষ্টাৰে 70 পিচছ পঠাইছিল। আৰু আমাৰ 16 নম্বৰ প্ৰশ্নত দিয়া হৈছে লেঞ্চো হেড ডি ফেইথ ইন এ পোষ্টমাষ্টাৰ, বি হিজ ৱাইফ, চি ওৱান গড অফ দ্য ফাৰ্মাৰ এণ্ড ডি দ্য গড। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি দ্য গড। লেঞ্চৰ গভীৰ বিশ্বাস আছিল ভগৱানৰ প্ৰতি। এতিয়া আমাৰ 17 নম্বৰ প্ৰশ্নটো হৈছে দ্য ক্ৰপছ নিডেড। ক্ৰপছৰ কিহৰ প্ৰয়োজন হৈছিল। এ ডাউন পুৱাৰ, অপশ্যন বি ৰেইন, অপশ্যন চি ছানশ্বাইন আৰু অপশ্যন ডি ৱাটাৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে ডাউন পুৱাৰ। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। আমাৰ পৰৱৰ্তী আৰু 18 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে ইণ্টিমেটলি মিনছ। অপশ্যন এ ফ্ৰেণ্ডলি, অপশ্যন বি ক্ল'জলি, অপশ্যন চি ছিৰিয়াছলি এণ্ড অপশ্যন ডি এমিয়েবলি। আৰু সঠিক উত্তৰটো হৈছে আমাৰ অপশ্যন বি ক্ল'জলি।
আমাৰ পৰৱৰ্তী 19 নম্বৰ প্ৰশ্নটো হৈছে দ্য বয় ৰেন আউট টু এনজয় ৰেইন অপশ্যন বি টু কালেক্ট হিল ষ্ট্ৰম অপশ্যন চি টু প্লে এণ্ড অপশ্যন ডি চি দ্য ফিল্ড অৰ্থাৎ লেঞ্চৰ যি ল'ৰা ছোৱালীবিলাক আছিল তেওঁলোকে কিহৰ বাবে ঘৰৰ পৰা বাহিৰ হৈছিল দৌৰাইছিল তো অপশ্যনটো হ'ব অপশ্যন বি টু কালেক্ট দ্য হিল ষ্ট্ৰম এতিয়া আমাৰ পৰৱৰ্তী আৰু অন্তিম প্ৰশ্নটো হৈছে হিল ষ্ট্ৰম মিনছ অপশ্যন এ হিল অপশ্যন বি হেভি ৰেইনফল অপশ্যন চি হেল একম্পাইণ্ড বাই ষ্ট্ৰম এণ্ড অপশ্যন ডি ৰেইন একম্পাইণ্ড বাই ৰেইন আৰু সঠিক উত্তৰটো হৈছে হেভি ৰেইনফল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেকুৱাই ইম্পৰ্টেণ্ট MCQ আৰু VSA ভিডিঅ' আগন্তুক সময়ত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব এইটো আমাৰ প্ৰথম ভিডিঅ' আছিল ইংৰাজীৰ ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব আশা কৰিম এই ভিডিঅ'টো আপোনাৰ অলপ হ'লেও উপকৃত হৈছে ধন্যবাদ